ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভালে। আজি মই বনাব লৈছোঁ কণী আমলেট। এয়া মই পিঁয়াজ পাত আৰু ধুনীয়াকৈ কাটি মেলি লৈছোঁ, ধুই মেলি। পিঁয়াজ পাত দিলে খাই ভাল লাগে। এতিয়া মই কণী দুটা ভাঙি লৈছোঁ। ইয়াত নিমখ হালধি দি দিছোঁ। চিম্পুলকৈ বনাইছোঁ। কণী আমলেট বনাবলৈ সকলোৱে জানে, তথাপিতো মই কেনেকৈনো বনাইছোঁ বোলো তাকে এতিয়া ভিডিঅ' এটা বনাইছোঁ। এয়া মই এতিয়া টাৱাত দি দিম। টাৱাখন গৰম হৈ গৈছে। ইয়াত মিঠাতেল দি দিছোঁ মই। এতিয়া কণীখিনি ইয়াত দি দিলোঁ। ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। মোৰ কণী আমলেট এতিয়া ৰেডি হৈ যাব। এইখন মই লুটিয়াই দিম এতিয়া। মোৰ কণী আমলেট ধুনীয়া ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। সকলো সুখী থাকক, হেপী থাকক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, বাই বাই।